নমস্কাৰ বন্ধুসকল, আজি মই আপোনালোকক চিনাকি কৰি দিব বিচাৰিছোঁ আমাৰ ইয়াৰ শুক্ৰবাৰ আৰু শনিবাৰ দিন দুটাৰ লগত। মানডে টু ফ্ৰাইডে সকলো বিজি হৈ থাকে, কিন্তু শুক্ৰবাৰে অফিচ শেষ হোৱাৰ পিছত ইয়াত ৰাস্তাই ঘাটে ইমান ধুনীয়া ধুনীয়া প্ৰতিভা দেখিবলৈ পোৱা যায়। এই প্ৰতিভাবিলাকৰ মাজেদি কেতিয়া কেনে আহি পেলাই আমি ঘৰ পাওঁহি ধৰিবই নোৱাৰোঁ। হয়, কিছুমানে গান গাই থাকিব, কিছুমানে নাচি থাকে, কিছুমানে মিউজিকেল ইনষ্ট্ৰুমেণ্ট বজায়, নক'ব আৰু। শুক্ৰবাৰে গধূলি বা শনিবাৰে আবেলি যদি আপোনাৰ মনটো বেয়া লাগে, হাতত কফি কাপ এটা লওক বা ড্ৰিংকছ এটা লওক, বাহিৰে ওলাই যাওক। ইমান প্ৰতিভাৰ আপুনি সন্মুখীন হ'ব, নিজকে নিজে এণ্টাৰটেইন নকৰাকৈ থাকিবলৈ নোৱাৰিব। আৰু চবতকৈ ভাল কথা কি জানে, নিজকে নিজে এণ্টাৰটেইন কৰিবৰ কাৰণে কোনো পইচাও খৰচ নহয়। ব'লক আজি মই আপোনালোককো অকণমান এণ্টাৰটেইন কৰাই দিওঁ। You'll always be right here by my side. If ever I need you, such a perfect day. ৰ'দটো কমি গ'ল। এইটো বস্তুটো সামৰি দিয়ে মানুহ। There's nothing in the world I wouldn't Sag mal, ja, aber trotzdem sieht man sie quasi oder macht sie noch beides? Noch beides? Dann don't drink coffee, not take tea, my dear. I'm to someone one side. You can hear it in my accent when I talk. I'm an Englishman. Oh, das ist wunderschön. Jetzt wird Mr. Bis voll. Seid ihr ready? Okay, wir versuchen es trotzdem. Bis hier, Achtung. বন্ধুসকল, আপোনালোকক মই অকণমান এই প্ৰতিভাশালী লোকসকলৰ লগত চিনাকি কৰি দিবলৈ কাৰণে সাৰ্থক হ'লোনে বাৰু? নিজকে নিজে অকণমান এণ্টাৰটেইন কৰিলেনে বাৰু? আমিতো সকলোৱে বেলেগক এণ্টাৰটেইন কৰাত একদম ব্যস্ত হৈ থাকোঁ। কেতিয়াবা নিজকে অকণমান এণ্টাৰটেইন কৰিব নালাগে জানো? কেতিয়াবা নিজকে নিজে অকণমান এণ্টাৰটেইন কৰিবলৈ চাবচোন, ভাল লাগে। নিজক মৰম কৰিব, নিজক সময় দিব। আজিলৈ পিছে ইমানতে এৰিছোঁ দেই, ধন্যবাদ।